Hi guys. Hello everyone. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। dhanashrivlogs লৈ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি ষ্টাৰ্ট কৰিছি ভন্টি। তো কালি তাই আহিছিল। কালি ৰাতিপুৱা আহিছিল। আৰু পিছত ভিডিঅ' বনোৱা নাই আৰু আজি বনাম আৰু এতিয়া দুও মিলি এসাঁজ বনাও মানে সদায়তো মা বা মই বনাই থাকোঁ। তো আজি ভিনাকে মানে তাই ভিনাকে আৰু তাইক কলাক বনাবাক লাগিল। তো আজি তাই বনাব আৰু কি বনাই কি খুৱাই আমাক দেখুৱাই থাকিব। মই আপোনালোকক দেখি থাকিম। তো তাই বনাব আজি কি বনায় আৰু মানে কিমানটো ভালকৈ ধৰনা কি বনায় দেখাব। আৰু বেকগ্ৰাউণ্ডটো দেখছে আমাৰ পাকঘৰ এইটো, যদিও পাকঘৰটো এনেকুৱা আমাৰ খুব মৰমৰ আৰু মানে আৰু বস্তুবিলাক অ'ত ত'ত দেখা পাই আছে। যিহেতু পাকঘৰটো আমাৰ ঠাই হিচাপত বনোৱা নাই আৰু বনালে আপোনালোকক দেখাম মই। তো এতিয়া বৰ্তমান এনেকৈ চলি আছোঁ আৰু খাই লৈ ৰান্ধি মেলি এনেকৈ আছোঁ আৰু। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আজি ধামাকা হ'ব ভিডিঅ'টো, কাৰণ ভাত বনাব ভণ্টিয়ে। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু এটা কথা, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তো চাই থাকক ভিডিঅ'টো। আজি আমাৰ ৰান্ধনি বেলেগ, তাই এতিয়া পাতাত বৈতব। চাওক কিমান কৰ্মী আমাৰ ন, মিক্সি ইউজ নকৰে, পাতাত বটব ধুনীয়াকৈ। এতিয়া আদা নেহৰু বটব। তো আমি ৰান্ধাত লাগি গ'লোঁ। তাই কাটি আছে। কি কাটছা দিকো? কোমোৰা জালি ন না দেউতাই ক'ৰবাত গৈছিল কালি নেকি, কালি তো কোমোৰা জালি লৈ আহিছিল। আৰু এতিয়া আমি এই কোমোৰা জালিটো তাই ভাজবা না য়েছ। অঁ, তো এতিয়া ভাজিব। আৰু কি বনাব বা, আৰু চয়াবিন বনোৱা যাব। চয়াবিনৰ কাৰণে তাই আমি চয়াবিন লৈছে। চয়াবিন হ'ব আজি। আৰু আনফালে মই দালিখিনি জুইতে দিছোঁ, যিহেতু আমাৰ গোটেইখিনি মানুহ মানে ঘৰৰ গোটেই সদস্যই জুইত দালি বনালে খাই ভাল পায়। গতিকে তাই যিহেতু জুইত বনাব টান পাব, সেইকাৰণে মই দালিখিনি জুইতে দিছোঁ, বাকীখিনি তাইক গেছত কৰিব দিছোঁ চবখিনি। আৰু আমাৰ ৰান্ধনী বাইদেউ ৰান্ধি আছে চয়াবিনে কয় না কি কয় আৰু নাজানো। আৰু চয়াবিন বনাই আছে ৰান্ধনী। চয়াবিন কেনে লাগছে ৰান্ধি পেলাই? ফিলিংছ কেনে হৈছে? ভালে গৰমত সেই বুলি টান কামটো ময়ে লৈছোঁ দিয়ক। মই জুইত বনাইছোঁ, মোৰ অৱস্থা দেখিছে। মই জুইত বনাইছোঁ, জুইৰ খেন্তি, আৰু তাইক গেছত দিছোঁ। গেছত আৰু মানে তাপ নালগে না গৰমো নালগে, হ'লেও আৰু কমকৈ লাগে। আৰু জুইৰ যিটো একদম খৰিত তাপ, সেইটো তাপ গেছত নালগে নহয়। গেছত অলপ এইটো আৰু ডাইৰেক্ট হেৰিত লাগে, বুকত লাগে। সেইটো গতিকে গৰম কোনটো আৰু গম পাব আৰু। অঁ, গেছত কম হ'লেও কম, জুইতকৈ কম, সেইটো কওঁ। জুইতকৈ কম হয় না নহয়? জুইতকৈ কম হয় না? জুইত এতিয়া হাতত লাগিব তাপটো, এই গেছৰ তাপটো এতিয়া বুকুত আৰু পেটত লাগিব। তো মুঠতে আৰু বনাই আছে আৰু তাইক, মুঠতে সহজ কামটো তাইক দিছোঁ, টান কামটো মই লৈছোঁ। গাইজ এটা বস্তু কওঁ, বিৰাট জমনি আৰু কৈ দেচোন কি আমাৰ মাইজনাই ধুনীয়াকৈ চয়াবিনৰ আঞ্জা বনাইছে। তাই কি দিয়া নাই আদা নহৰুৰ বাতিটো এনেকৈ দেখি ইভাগে চয়াবিনত পানী হৈ যায়। আমাক কি ৰান্ধি খুৱাইছে তাইহে জানিব। এতিয়া কি কৰিব আৰু, বিলাহী দুটা আছিল, তো বেলেগ এটা আৰু কেৰাহীত দি পেলাই ভাজি পেলাই তাতে আদা নহৰুখিনি দি পেলাই ভাজি তাতে চয়াবিনত দি দিব। তো আইডিয়া কি ক'ম আৰু, খাবা আৰু এই ৰিলছ এটা আছে ন, কি কয় 2 মিনিটত কি কয় ভাত বনাই খুৱাম, 1 ছেকেণ্ড নালাগে, 1 ছেকেণ্ড নালাগে, কিবা কাপোৰ ধুবলৈ কিবা সেনে আৰু ৰিলছটো। তো এই লগত মিলছি আৰু এনেকৈ 2 মিনিট বা 1 ছেকেণ্ডত খুৱাব পাৰিব আৰু। আপোনালোকে মোক কমেণ্ট কৰি জনাব হয় না নহয় কথাটো। তো প্ৰেক্টিচ কৰিব দিছোঁ ন, প্ৰেক্টিচ কৰিব দিছোঁ। এই এখলা কৰিছে এই চয়াবিনৰ আঞ্জা। এই ভিডিঅ'টো আজিতো খাবই তেওঁ, আজিতো মোৰ এডিট কৰি পেলাই দিয়া টাইম নহ'ব।
তো কালি গম পাব ভিনাকে খাই পেলাই যি মকুলতি কৰি পেলাই খুৱাইছে আৰু মানে ভিডিঅ'টো চালিহে গম পাব তো গম পাব আৰু ন ভাল লাগিব এনেও খাই কিনে জনাম সঁচাটো একদম ৰিয়েলটো জনাম ভাল লাগিলে ভাল লগা বুলি ক'ম বেয়া লাগিলে বেয়া লগা বুলি ক'ম একদম ৰিয়েলটো জনাম আপোনালোকক তাই আজি বনাইছে মুঠতে কি বনাইছে ভগৱান জানে একমাত্ৰ তো আমাৰ টিকুই বনোৱা থালখন ৰেডি চয়াবিনৰ আঞ্জাখন দেখাত কিন্তু ধুনীয়া হৈছে এতিয়া খাই পেলাই গম পাম কোমৰা ভাজি জালি নেমু আৰু লগতে দালি তো ৰেডি এতিয়া খাই পেলাই জনাই আছোঁ ৰ'ব কেনে হৈছে চয়াবিন মজা হৈছে দেই চয়াবিনৰ মালিক চয়াবিন বনোৱা মালিক নে চয়াবিন বনোৱা মালিক নে সঁচাকৈ ভাল হৈছে চয়াবিনখিনি আৰু মই আপোনালোকক ৰিয়েল কম বুলি কৈছিলোঁ ইবাৰকে দেখা না ৰিয়েল কম বুলি কৈছোঁ দূৰত না ৰিয়েল কম বুলি কৈছিলোঁ তো ৰিয়েল ক'লোঁ একদম খাবলৈকে ধুনীয়া আছিল আৰু জানছি আৰু মানে যদিও তাই আটা নেউত দিব পাৰে গৈছিল পিছত দিছি কিন্তু সঁচাকৈ টেষ্টটো অলপ বেলেগ হৈছে ইনকে তাই খাবা এটা নেউত কিন্তু এনেকৈ দাই বিলাহী এনেকৈ বেলেগকৈ ভাজি যায় টেষ্টটো এটা বেলেগ হৈ গৈছে তো চাই থাকক ভিডিঅ'টো খাই যাওঁ আৰু এখন নিমৰ কাহি চয়াবিন খাই থৈ কেনে একদম পুৰা কলেজৰ পৰা আহি পেলাই একদম চয়াবিনৰ নতুন যিহেতু আঞ্জাৰ গৰাকী তো চেফা আহিছে কেনে আহিছে মন্তব্যটো দিতে নাই নাই একদম নহয় সঁচা ৰিয়েলকৈ কৈছোঁ ধুনীয়া হৈছে আৰু আঞ্জাখনত টেষ্ট এটা বেলেগ হৈছে আপোনালোকেও লাগে কেতিয়াবা বেয়া নহয় কিন্তু খাবা আহিছে একবাতি লাগে ভাতৰ লগত খাব তো খাই লওঁ ৰ'ব ভাতকেইটা